হে গাইজ, কি খবৰ? স্বাগতম জনাইছোঁ সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। দেখা পাইছে এতিয়া মই ফ্লাইটত বহি আছোঁ। হঠাৎ মই ক'লৈ যাব লগা হ'ল সেই বিষয়ে মই আপোনালোকক জনাই আছোঁ। চাই থাকিব ভিডিঅ'টো আগলৈ। আজি ৰাতিপুৱা 11টা বাজিত মানুহজনে ফোন কৰি ক'লে যে তুমি ঘৰত যাব লাগিব। আধা ঘণ্টাৰ ভিতৰত ৰেডি হৈছোঁ। মোবাইলটোতো ইমান বেছি চাৰ্জ নাছিলে মোৰ। মোবাইলটো চাৰ্জ দিবৰ কাৰণেও মই সময় নাপালোঁ, কাৰণ যিহেতু আধা ঘণ্টাৰ ভিতৰত প্লানিং কৰি আহিব লগা হৈছে ঘৰলৈ। আৰু ইফালে আমাৰ মহাৰজা ল'ৰা আৰু মই অকলে আহিছোঁ। সি ইমাৰ্জেঞ্চি ইনষ্ট্ৰাকশ্যনবোৰ চাই আছে। ইফালে আমাৰ ল'ৰাই খাই আছে মাছালা নুডলছ। ল'ৰাও যেনেকৈ আছিল তেনেকেই লৈ আহিছে। জুৰুলা জুপুৰা হৈ আহি পাইছোঁ এতিয়া আমি গুৱাহাটী এয়াৰপৰ্ট। এফালে মোৰ ল'ৰাটো বহি আছে। ৰ'বা চোৱা, অলপ সময় ৰৈ আছোঁ এতিয়া আহিলৈ। দাদা ল'ৰাটো আহি আছে, ভতিজাটো। সি আহি পাব আৰু আহি পালে যাম আৰু। এতিয়া আমি আহি আছোঁ ঘৰলৈ। আচলতে ৰাতিপুৱা ভিডিঅ' কল কৰিছিলোঁ। আমাৰ ঘৰত দাদাৰ বুঢ়া বিয়া আৰু নামঘৰ প্ৰতিষ্ঠা আছিলে। ভিডিঅ' কল কৰাৰ পিছত পৰিৱেশটো চাই মোৰ মুডটো অফ হৈ গৈছিলে আৰু মানুহজনে সেইকাৰণে টিকেট কৰি দিলে।
আমাৰ গাঁৱৰ সেউজীয়াবোৰ দেখুৱাই দিছোঁ। ইফালে ধান খেতি খুব ধুনীয়াকৈ হৈ আছে আৰু গোটেই সেউজীয়া, খুব ভাল পাইছে। এইফালে মোৰ ল'ৰা দেখিছে, সি ঘৰত নায়ে, একদম পথাৰৰ ফালে ওলাই আহি আছে সি। এইফালে চাৰিওফালে সেউজীয়া হৈ গ'ল। এতিয়া আমাৰ ভোজ ভাত খাই আৰু কালিলৈ আছে বিয়া, আজিৰ নামঘৰ প্ৰতিষ্ঠা হৈ গ'ল, ভালে ভালে হৈ গ'ল সকলো। এতিয়াও আমি কাম বনত লাগি যাওঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। কালিলৈ আকৌ বিয়াৰ ভ্লগ কৰিম, তেতিয়া লগ পাম। কাকো একো আপডেট নিদিয়াকৈ আহিব লগা হ'ল, মই কৈছোঁৱেই আগতে ভিডিঅ'টো আৰম্ভণিতে কেনেকৈ আহিব লগা হ'ল। গতিকে বহুত বহুত ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সকলো ভালে থাকক, কুশলে থাকক আৰু সুস্থ থাকক। বাই বাই।